ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম শংকৰদেৱ বিদ্যানিকেতনৰ পঞ্চম শ্ৰেণীৰ গণিতৰ অধ্যায় 15B ৰ 3 নম্বৰৰ অংকটো দিয়া আছে এটা আয়তৰ দিশ 13 সেন্টিমিটাৰ আৰু প্ৰস্থ 7 সেন্টিমিটাৰ আয়তটোৰ কালি উলিওৱা এটা আয়তৰ দিশ 13 সেন্টিমিটাৰ আৰু প্ৰস্থ 7 সেন্টিমিটাৰ আয়তটোৰ কালি উলিয়াইছে আয়তৰ দিশ আৰু প্ৰস্থ দিয়া থাকিলে কালি উলিয়াব লাগে তাক আমি কেনেকৈ নিৰ্ণয় কৰিম তোমালোকে চাবা এয়া চোৱা 3 নম্বৰ প্ৰশ্ন পাতি লৈছো সমাধান প্ৰশ্নটো তোমালোকে নিজে লিখি ল'ব লাগিব মই সমাধানটো পা কৰি যাম এটা আয়তৰ দিশ 13 সেন্টিমিটাৰ প্ৰস্থ 7 সেন্টিমিটাৰ দেখিলা দিশ 13 সেন্টিমিটাৰ আৰু প্ৰস্থ 7 সেন্টিমিটাৰ এটাকে আয়তটোৰ কালি আয়ত বুলি কোৱা লাগিলে আয়তৰ কালিৰ সূত্ৰ আহি যাব গতিকে আয়তৰ কালিৰ সূত্ৰ লিখিলো দিশ পূৰণ প্ৰস্থ পিছফালে বৰ্গ একক বুলি লিখি দিব লাগে মই লিখি দিয়া নাই এটা দিশ ডাঙৰটো হ'ল দিশ 13 আৰু প্ৰস্থ হ'ল 7 গতিকে দীঘৰ ঠাইত 13 পাতিলো প্ৰস্থৰ ঠাইত 7 পাতিলো এই দুটা পূৰণ কৰিম এতিয়া 7 13 গুণ যিমান হ'ব সেইটো হ'ব আয়তটোৰ কালি 7 3 গুণ 21 ৰে ঘাটি গ'ল 2 7 গুণ 7 2 9 9 91 বৰ্গ সেন্টিমিটাৰ 91 বৰ্গ সেন্টিমিটাৰ হ'ল এই আয়তটোৰ কালি এবাৰ আহিছো 4 নম্বৰ প্ৰশ্নটোলৈ এটা বৰ্গৰ বাহুৰ দিশ 5.5 সেন্টিমিটাৰ হলে বৰ্গটোৰ কালি উলিওৱা এটা বৰ্গৰ বাহুৰ দিশ দিয়া আছে 5.5 সেন্টিমিটাৰ আৰু বৰ্গটোৰ কালি উলিওৱা এই বৰ্গৰ কালি উলিয়াবলৈ হলে এটা কথা মনত ৰাখিবা বৰ্গৰ চাৰিটা বাহু সমান তাৰ মানে দীঘ আৰু প্ৰস্থ সমান দিক প্ৰস্থ সমান হোৱাৰ কাৰণে এটা জুখি ব্যৱহাৰ কৰি তাৰ কালি উলিয়াব লাগে মন কৰা তোমালোকে মই প্ৰশ্নটো লিখি দিয়া নাই তোমালোকে প্ৰশ্নটো নিজে লিখি ল'ব পাৰিবা সমাধানখিনি কৰি দেখিছো সমাধান বুলি লিখি লৈছো এটা বৰ্গৰ বাহুৰ দিশ সমান 5.5 সেন্টিমিটাৰ এটা বৰ্গৰ বাহুৰ দিশ সমান 5.5 সেন্টিমিটাৰ মূল কথাটো উলিয়াই ল'ব লাগে এনেকৈ এটাকে বৰ্গটোৰ কালি সমান দিশ পূৰণ দিশ মই কৈছোৱে যে বৰ্গৰ দীঘ আৰু প্ৰস্থ সমান গতিকে দিশ পূৰণ দিশ বুলি লিখা হৈছে আৰু জোখটো দিয়া আছে 5.5 গতিকে 5.5 বুলি দুবাৰ লিখিছো দেখি ব্ৰেকেট দি বৰ্গ সেন্টিমিটাৰ সেমি এটা দুইটা পূৰণ কৰিম দুইটা পূৰণ কৰি পালো 30.25 বৰ্গ সেন্টিমিটাৰ তোমালোকে পূৰণটো কৰি ল'বা নিজে মই পুনে উত্তৰটো বহাই দিছো পিছলৈ পাবা বৈদিক গণিতত এনেকৈ সহজ নিয়ম পাবা সকলোৱে নিশ্চয় অংকটো বুজি পাইছে অংকটো পূৰণ কৰিলেই হ'ল আৰু এনেকৈ মানবোৰ ঠাইত বহাই দি পেলাই পূৰণ কৰিলে উত্তৰটো ওলাই যায়